জাতি হিচাপত মুছলমানে কেতিয়াও বিজেপিক নিবিচাৰে, এইটো স্পষ্ট। এইটো অসমৰ সকলো জাতি জনগোষ্ঠীৰ মানুহে আজি এই কথাটো গম পায়। প্ৰমোদ বৰাৰ বাহিৰে কোনেও ইয়াতে শান্তি বিচৰা নাই। এইটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজেও ইয়াতে অশান্তি কৰিব বিচাৰিছে। তেওঁ মানে হিন্দু মুছলিমৰ ৰাজনীতি গোটেই অসমত দিছে, তাৰপিছত বিটিচিটো অনাৰ চেষ্টা কৰিছে। নমস্কাৰ বিটিআৰবাসী ৰাইজলৈ। মোৰ নাম মহম্মদ বিল্লাল হুছেইন। মোৰ ঘৰ 18 নং মানাছ চেৰখন সমষ্টিত। মই ব্লকৰ ইউথ ভাইচ প্ৰেচিডেণ্ট। মই আজি এই প্ৰেছ মিটৰ জৰিয়ে গোটেই বিটিআৰৰ যি মুছলমান সমাজ আছে, মুছলমান সমাজক মই এটা মেছেজ বা বাৰ্তা দিবলৈ ওলাইছোঁ। তো চাওক, আজি বিটিআৰত তিনিটা দল বিশেষ কৰি আছে, বিজেপি, বিপিএফ আৰু ইউপিপিএল। তো এই তিনিটা দলৰ ভিতৰত যিহেতু বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে জড়িত হৈ আছে, কিন্তু যিমান জাতি জনগোষ্ঠী আছে তাৰ ভিতৰত একমাত্ৰ জাতি জনগোষ্ঠী হৈছে মুছলমান। যি মুছলমানসকলে সকলো দলতে জড়িত হৈ আছে। কিন্তু যদি এই মুছলমানসকলে আজি যদি সচেতন নহয়, আজি যদি এই মুছলমানসকলে একত্ৰিত নহয়, তেনেহলে এই বিটিচিত মুছলমানসকলৰ দুৰ্দিন আহি আছে, এয়া নিশ্চিত। কাৰণ আপোনালোকে সকলোৱে জানে বিটিচিত বা বিটিআৰত তিনিটা দলে বিশেষ কৰি প্ৰতিদ্বন্দ্বিতা কৰি আছে। তাতে আমাৰ মুছলমান ৰাইজসকলক লৈ, মুছলমান ভোটাৰসকলক লৈ যি ধৰণৰ ৰাজনীতি কৰি আছে, আমি আজি মুছলমানে ভোট দি পেলাই নিজে নিজে কিন্তু বিপদত গৈ আছো। কি বিপদ? আজি আপোনালোকে যদি মুছলমান ৰাইজে সকলোৱে জানে যে বিজেপিক নিবিচাৰে, বিজেপি চৰকাৰটোক মুছলমানে বেয়া পায়, কিন্তু তাৰ ভিতৰত একাংশই কিছুমানে বিজেপি কৰি আছে, এইটো নিজৰ গাদীৰ কাৰণে, কিবা কাৰণে, এইটো তেওঁলোকৰ পাৰ্চনেল কথা। জাতি হিচাপত মুছলমানে কেতিয়াও বিজেপিক নিবিচাৰে, এইটো স্পষ্ট। এইটো অসমৰ সকলো জাতি জনগোষ্ঠীৰ মানুহে আজি এই কথাটো গম পায়। কিন্তু তাৰ ভিতৰত এই বিটিচিত কেনেকে মানে মুছলমান বিপদত পৰিবলৈ গৈ আছে, মই স্পষ্টীকৰণ দিছো। আজি চাওক, যদি নাঙলৰ ছবিত ভোট প্ৰদান কৰে মুছলমান ব্যক্তিয়ে, যদি নাঙলত ভোট দিয়ে, তাকো বিজেপিত ভোট দিয়া হ'ব। বিজেপিৰ যি এক অংক বিটিচিৰ পৰা মুছলমানখিনিক বেল ব্লকৰ পৰা খালী কৰি দিয়াৰ মানে যি এক পৰিকল্পিত পৰিকল্পনা আগৰ পৰাই ৰচিছে। 2008, 10, 12 আৰু 14 চনত যেনেকে মুছলমানসকলক বন্দুকৰ গুলিৰ দ্বাৰাই, শক্তিৰ দ্বাৰাই, অপশক্তিৰ দ্বাৰাই বেল ব্লকৰ পৰা মুছলমান খালী কৰাৰ যি এক পৰিকল্পনা ৰচিছিল, তাতে কিন্তু সফল হোৱা নাছিল। কিন্তু এইবেলি দিল্লীত RSSৰ শৰণাপন্ন হৈ প্লেনখন যি ৰচিছে যে ইয়াতে বিজেপি শক্তিৰ লগত চৰকাৰ গঠন কৰি বেল ব্লকৰ পৰা মুছলমানক খেদিবলৈ ইয়াত কৰি আৰু সহজ উপায় নাই। সেইকাৰণে মই কৈছো, বিটিচিৰ মুছলমানে তথাপিও এইটো বিজেপিক ভোট প্ৰদান কৰা হ'ব, কাৰণ এইটো স্পষ্ট হৈছে। কিন্তু আজি বিটিচিত যদি দল আছে, সকলো জাতি জনগোষ্ঠীৰ কাৰণে যদি ৰাজনীতি দল আছে, সেইটো হৈছে ইউপিপিএল। কাৰণ এইটো প্ৰমাণ হৈ গৈছে, প্ৰমোদ বড়ো চৰকাৰে 26টা জাতি জনগোষ্ঠীক লৈ যি এক ভিজন ডকুমেণ্ট বনাইছে, সেই ভিজন ডকুমেণ্টৰ দ্বাৰাই প্ৰমাণ হৈছে যে বিটিচিত একমাত্ৰ লিডাৰ অলপ ৰখি দিবচোন। বিটিচিত প্ৰমোদ বড়ো ডাঙৰীয়াই একমাত্ৰ লিডাৰ বা একমাত্ৰ নেতা, যি লিডাৰে 26টা জাতি জনগোষ্ঠীক লৈ যি এক নক্সা তৈয়াৰ কৰিছে, যি এক পৰিকল্পনা কৰিছে যে সকলো জাতি জনগোষ্ঠী ইয়াতে বসবাস কৰিব লাগিব, ইয়াতে শান্তিতে চলিব লাগিব। তাৰ কাৰণে 4 বছৰ 5 বছৰ চৰকাৰ চলাইছে, ইয়াতে কোনো গণ্ডগোল হোৱা নাছিল। ইয়াতে প্ৰমাণ হৈ গৈছে যে প্ৰমোদ বড়োৰ আন এটা নাম শান্তি, তেখেতে বিচাৰিছে বিটিচিত শান্তি। প্ৰমোদ বড়োৰ বাহিৰে কোনেও ইয়াতে শান্তি বিচৰা নাই। এইটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজেও ইয়াতে অশান্তি কৰিব বিচাৰিছে। তেওঁ হিন্দু মুছলিমৰ ৰাজনীতি গোটেই অসমত দিছে, তাৰপিছত বিটিচিটো অনাৰ চেষ্টা কৰিছে। গতিকে আজি বিটিচিৰ ৰাইজক তথা মুছলমান যি 7-8 লাখ ভোটাৰ্ছ আছে, মই সকলোকে অনুৰোধ কৰিম,
এই BTC খনত প্ৰমোদ বড়ো ডাঙৰীয়াই যি এক শান্তি চুক্তি কৰিলে, BTR চুক্তি কৰিলে, এই BTR চুক্তি তথা শান্তিটো অটুট ৰাখিবলৈ আমি সকলোৱে আগবাঢ়ি আহিব লাগিব। অন্যথা BTCত তেনেকুৱা ধৰণৰ আকৌ বেয়া পৰিৱেশ আহিলে ইয়াৰ দায় কিন্তু আমি নিজেই।